কৃষ্ণ ৰাইজ গৰম বহুত গৰম বেছি পৰিছে। গৰমে একেবাৰে দহি পেলাইছে। হ'লতো উপায় নাই। আজি আকৌ ভাওনা আছে দেৰগাঁও কচুলিয়ালত। ভাওনালৈ বুলি ওলাই মেলি ৰেডি হ'লোঁ। ব'লক আমি ভাওনালৈ বুলি যাত্ৰা আৰম্ভ কৰোঁ। আহি আমি আকৌ নামঘৰৰ ওচৰতে পালোহি। চানুকাই আৰু দুই মিলি নামঘৰৰ ওচৰতে গাড়ীখন ৰাখি বোলো নামঘৰৰ ভিতৰৰ পৰিৱেশ কিছুমান দেখুৱাবলৈ চেষ্টা কৰোঁ। প্ৰথমে সোমাই আহি নৱদাকে দেখিলোঁ। নৱদা বহি আছে। আজি যিহেতু নৱদাৰ নৱদাহঁতৰ চাউণ্ডটো সঁচাকৈ ভাল। কাৰোবাক যদি লাগে যোগাযোগ কৰিব পাৰিব। ইফালে চাউণ্ডৰ ল'ৰাকেইটাই চাউণ্ড ফিটিং কৰি ৰেডি হ'ল। আমি বোলো ল'ৰালৈকে গ্ৰীণ ৰুমত গৈ মেকআপৰ কাম আৰম্ভ কৰি দিলোঁ। ইফালে চানুকাই, মই আৰু ইফালে উজ্জ্বল ককাইদেউ। তেখেতে আজি বোলে মেকআপ নামাৰে, আজি বহি চাবহে বোলে। হ'লেতো উপায় নাই, সোনকালে আমি ৰেডি কৰিব লাগিব। ব'লকচোন আমি ভাওনাৰ কিছু অংশ দেখিবলৈ চেষ্টা কৰোঁ। ইতিমধ্যে অনেক প্রজা বন্দী করে শাস্তি দিয়েছে। নকৰি বাপৰে ভদ্ৰকয় আজ মই আহ্বানিছো ভাৰতত ৰক্ষা কৰ তোৰ নিজৰ জীৱন। ৰুক্মবী দিম তাকে নকৰ কিব মোক নালাগে ভিক্ষা কৃষ্ণ। ধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয়, তেতিয়াই আমি নানা ৰূপে হওঁ অৱতাৰ।